স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে। আজি মই আপোনালোকৰ ওচৰত লৈ আনিছোঁ এটা জলফাইৰ আচাৰ, কাৰণ জলফাই ছিজন যেতিয়া মই ভাবিলোঁ আপোনালোকৰ ওচৰত জলফাই আচাৰ এটা শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ জলফাইখিনি মই নিমখ পানীত ভিজাই থোৱা হয়। আজি একমাহমান হ'ল এইটো ভিজাই থোৱা, কাৰণ মোৰ সময় নাছিলে, সেইটো কাৰণে বনোৱা নাই। আৰু এইটো নিমখ পানীত ভিজাই থোৱাৰ কাৰণে একজেক্ট বইল কৰাৰ নিচিনা হৈছে। মই কিন্তু একেবাৰে বইল কৰি লোৱা নাই। আৰু এইটো মই ৰ'দত 2-3 ঘণ্টাৰ কাৰণে ভালদৰে শুকাই ল'ম, কিন্তু পানী থাকিলে আচাৰখিনি সোনকালে বেয়া হৈ যায়, ভেঁকুৰ উঠি যায়। আপোনালোকে যিকোনো আচাৰ বনালেও আপোনালোকে ভালদৰে শুকাই ল'ব লাগে। এতিয়া মই মছলাখিনি যোগাৰ কৰি লৈছোঁ। এইটো লৈছোঁ কালা জিৰা, চফ গুটি আৰু জিৰা, মিঠি গুটি আৰু এয়া ক'লা সৰিয়হ, আৰু এয়া আছে শুকান জলকীয়া। এইখিনি মই ভাজি ল'ম। এতিয়া গোটেই মছলাখিনি মই ভাজি ল'ম। অলপ অলপকৈ ভাজিম, বেছিকৈ নাভাজোঁ, কিন্তু বেছিকৈ ভাজিলে আচাৰত খাই ভাল নালাগে। এতিয়া প্ৰথমতে মই ভাজি লৈছোঁ এয়া জলকীয়াখিনি। মছলাখিনি পিচি ৰেডি কৰি ল'লোঁ। জলফাইখিনি মোৰ শুকালে আৰু মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আচাৰখিনি মই সৰহকৈ বনাম, সেইটো কাৰণে ডাঙৰ কেৰাহী এটা জুইতে বহাই দিলোঁ। আৰু ইয়াতে অকণমান চেনি দিছোঁ। চেনি দিলে কি হয়, আচাৰৰ কালাৰটো বহুত ধুনীয়াকৈ আহে, সেইটো কাৰণে মই অকণমান চেনি দিছোঁ। আৰু ইয়াতে দিছোঁ তেল। তেলখিনি ভালদৰে গৰম কৰি ল'ব লাগিব। তেলখিনি মোৰ গৰম হৈ গ'ল পূৰা। আৰু ইয়াতে মই দিছোঁ হালধি আৰু নিমখটো বেছি দিয়া নাই, কাৰণ নিমখ পানীত ভিজাই থোৱা আছিলে জলফাইখিনি, সেইটোতে নিমখ আছে তাৰ। আৰু এয়া মছলা পিচি থোৱাখিনিও। জুইটো কমাই ল'ব মছলাখিনি ভাজোঁতে, মছলাটো পুৰি গ'লে কি হয়, আচাৰটো তিতা হৈ যায়। আৰু ইয়াতে মই দিম জলফাইখিনি। কি হ'বনে, মানে জলফাইখিনি ঢালি ল'বলৈ বিচাৰিছিলোঁ একেবাৰে, তেলটো ছিটিকি পৰিব, সেইটো কাৰণে মই অকণমান ঢালিলোঁ। এইখিনি মই এতিয়া জলফাইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু মই এইটো মিক্স কৰি হোৱাৰ লগে লগে মই জুইৰ পৰা নমাই দিম, কাৰণ জুইত থৈ থাকিব নালাগে। এইখিনি এতিয়া মিক্স কৰি হৈয়ে গ'ল, মই এইটো এতিয়া জুইৰ পৰা নমাই দিম। আচাৰখিনি মই অকণমান জলকীয়া কমটি হোৱা নিচিনা পালোঁ, সেইটো কাৰণে মই ৰেড চিলি পাউডাৰটো অকণমান ঢালি দিছোঁ ইয়াতে। আচাৰখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে এনেকৈ লগে লগেও খাব পাৰে, কিন্তু মই ভিনেগাৰ মিক্স কৰি মই এইটো বৈয়ামত ভৰাই থৈ দিম। ভিনেগাৰ মিক্স কৰিলে বহুত দিনলৈকে থাকে।